চুমি আহিব। মহানগৰীৰ তিনিখন থানাত নিশাৰে পৰাই বন্দাপৰ আৰক্ষীৰ। এতিয়াও আত্মসমৰ্পণ কৰা নাই চুমি বৰাই। বুধবাৰৰ নিশাৰে পৰা আৰক্ষী ৰৈ আছে। চুমি আহিব, আত্মসমৰ্পণ কৰিব। কিন্তু নাই যে নায়েই। প্ৰায় 12 ঘণ্টা সময় উকলিল, চুমি এতিয়াও অহা নাই। এটকা দুটকা নহয়, কোটি কোটি টকাৰ কেলেংকাৰীত যুক্ত চুমিয়ে আত্মসমৰ্পণ কৰিব বুলি বাতৰি প্ৰকাশ পাইছিল। সূত্ৰই খবৰ দিছিল মহানগৰীৰ তিনিখন বিশেষ থানাৰ ভিতৰত কোনোবা এখনত চুমি আহি আত্মসমৰ্পণ কৰিব। নিশাটো ৰৈ থাকিল তিনিখন থানাৰ আৰক্ষী। এতিয়াও আশা এৰা নাই আৰক্ষীয়ে। চুমি আহিব। সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি চুমিয়ে বশিষ্ঠ, পল্টন বজাৰ বা নুনমাটি এই তিনি থানাৰ কোনোবা এখনত আত্মসমৰ্পণ কৰাৰ আশংকা আছে। চুমিৰ লগতে আত্মসমৰ্পণ কৰিব চুমিৰ স্বামী তাৰ্কিকেও বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছিল। তিনিখন থানাতে নিশাৰ ভাগত বঢ়াই দিয়া হৈছিল আৰক্ষী। অতিৰিক্ত মহিলা আৰক্ষীও মোতায়েন কৰা হৈছিল তিনিখন থানাত। চুমি উপস্থিত নোহোৱাত অৱশেষত বৃহস্পতিবাৰে পুৱাৰ ভাগত থানাৰ পৰা সমন জাৰি কৰা হৈছিল। চুমি, তাৰ্কিক আৰু চুমিৰ ভাতৃ আৰু বয়েকক মষ্ট ৱান্টেড ঘোষণা কৰা হৈছে। আৰক্ষীয়ে এতিয়াও আশা কৰিছে চুমি সোনকালে আত্মগোপন কৰা স্থানৰ পৰা ওলাই আহিব। মহানগৰীৰে কোনো গোপন স্থানত চুমি আছে যদিও ক'ত আছে এতিয়াও উলিয়াব পৰা নাই আৰক্ষীয়ে।